নমস্কাৰ, আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আমি আজি আলোচনা কৰিম আমাৰ আহিবলগীয়া এটি সংক্ৰান্তিৰ বিষয়ে, যিটো আমাৰ কাতি মাহ আৰম্ভ হ'ব। সেই কাতি মাহত সংক্ৰান্তিৰ বিষয়ে আমি আজি আলোচনা কৰিম। আমি জানো যে আমাৰ ৰাশি চক্ৰত 12টা ঘৰ আছে আৰু 27টা নক্ষত্ৰ আছে। এই 12টা ঘৰত 9টা গ্ৰহ অৱস্থান হৈ আছে, দ্বাদশ ৰাশি, আৰু প্ৰত্যেক ৰাশিতে আমাৰ নক্ষত্ৰসমূহ অৱস্থান কৰি আছে। এজন মানুহৰ যেতিয়া জন্ম হয়, যি ৰাশিত জন্ম হয়, সেই ৰাশিত চন্দ্ৰই যিটো নক্ষত্ৰ অৱস্থান কৰি থাকে সেইটোৱে হৈছে মানুহজনৰ জন্ম নক্ষত্ৰ। এই জন্ম নক্ষত্ৰৰ ওপৰত ভিত্তি কৰি মানুহৰ বিভিন্ন শুভ অশুভ বিষয়ে আমি জানিব পাৰোঁ। আজি আমি আলোচনা কৰিম আমাৰ কাতি মাহৰ যিটো সংক্ৰান্তি, বিষুপুৰুষ সংক্ৰান্তিৰ এই 27টা নক্ষত্ৰ বিষুপুৰুষৰ অংগত স্থাপন কৰি আমাৰ কাতি মাহৰ শুভ আৰু অশুভ ফলৰ বিষয়ে আমি জানিব পাৰিম। এইবাৰ আমাৰ এই সংক্ৰান্তি পৰিছে 17 অক্টোবৰ শনিবাৰে। সিদিনা আহিন মাহৰ শেষ তাৰিখ, সিদিনা সংক্ৰান্তি, আৰু 18 অক্টোবৰৰ পৰা আমাৰ কাতি মাহৰ 1 তাৰিখ আৰম্ভ হ'ব। এইবাৰ এই সংক্ৰান্তিৰ দিনা আমাৰ কাতি বিহু পৰিছে আৰু নৱৰাত্ৰি দুৰ্গা পূজাৰ প্ৰথম দিন পৰিছে। গতিকে বিশেষ শুভ এই দিনটো। শনিবাৰ হ'ব 30 আহিন, 17 অক্টোবৰ 2020 শনিবাৰ। এতিয়া আমি আলোচনা কৰিম আমাৰ 27টা নক্ষত্ৰ বিষুপুৰুষৰ অংগত স্থাপন কৰি তাৰ শুভ আৰু অশুভ ফলাফলৰ বিষয়ে। বিষুপুৰুষৰ মূৰত পৰিছে 15, 16, 17, 18, 19 আৰু 20 নক্ষত্ৰ। ফল মান, অৰ্থাৎ এই নক্ষত্ৰযুক্ত জাতকৰ কাতি মাহটো বিশেষ ভাল হ'ব, মান সন্মান লাভ হ'ব। এইবাৰ বিষুপুৰুষৰ হৃদয়ত পৰিছে 26, 27, 1 আৰু 2 নক্ষত্ৰ। ফল আহিব সুখ আৰু সৌভাগ্য লাভ, অৰ্থাৎ 26, 27, 1, 2 নক্ষত্ৰৰ বিশেষ ভাল, বিভিন্ন দিশৰ পৰা শুভ শান্তি লাভ কৰিব। ঠিক তেনেদৰে বিষুপুৰুষৰ বাওঁ হাতত পৰিছে 6, 7 আৰু 8 নক্ষত্ৰ। ফল ভয়, অৰ্থাৎ 6, 7, 8 নক্ষত্ৰযুক্ত জাতকৰ বাবে এই মাহটো বিশেষ অশুভ। বাওঁ ভৰিত পৰিছে 12, 13 আৰু 14 নক্ষত্ৰ, অৰ্থাৎ বিষুপুৰুষৰ বাওঁ ভৰিত 12, 13, 14 নক্ষত্ৰ পৰিছে, অৰ্থাৎ এই নক্ষত্ৰ জাতকৰ বাবে ফল পীড়া আহিছে, অৰ্থাৎ কিছু অশুভ দেখা যায়। ঠিক তেনেদৰে বিষুপুৰুষৰ মুখত পৰিছে 21, 22, 23, 24 আৰু 25 নক্ষত্ৰ। ফল শত্ৰুতা, অৰ্থাৎ এই 21, 22, 23, 24, 25 নক্ষত্ৰযুক্ত জাতকৰ বাবে এই কাতি মাহত বিভিন্ন ব্যক্তিৰ লগত শত্ৰুতা হ'ব পাৰে, গতিকে বিশেষ সাৱধান থকাটো উচিত। ঠিক তেনেদৰে বিষুপুৰুষৰ সোঁ হাতত পৰিছে 3, 4 আৰু 5 নক্ষত্ৰ। ফল ভোগ, অৰ্থাৎ 3, 4, 5 নক্ষত্ৰৰ বিশেষ শুভ। ঠিক তেনেদৰে বিষুপুৰুষৰ সোঁ ভৰিত পৰিছে 9, 10 আৰু 11 নক্ষত্ৰ, অৰ্থাৎ 9, 10, 11 নক্ষত্ৰ যুক্ত জাতকৰ বাবে এই কাতি মাহটো বিশেষ ভাল, সম্পদ লাভৰ যোগ দেখা যায়। এইখিনিয়ে আছিল আমাৰ 27টা নক্ষত্ৰ বিষুপুৰুষত অংগৰ স্থাপনৰ শুভ আৰু অশুভ ফলসমূহ। এতিয়া যিবিলাক জাতকৰ নক্ষত্ৰ আমি অশুভ পালোঁ, তেওঁলোকে বিশেষ চিন্তা কৰিব নালাগে। সংক্ৰান্তিৰ দিনা, অৰ্থাৎ শনিবাৰে ৰাতিপুৱা যেতিয়া গা ধুব, গা ধোৱা পানীত কলা ধতুৰাৰ গুটি, সৰ্বশুদ্ধি, তিল, চাউল, দুবৰি, নীলা ফুল, মাহৰ দালি, এই আটাইখিনি বস্তু বটি লৈ পানীত মিহলাই গা ধুব বা গাত সানি গা ধুব পাৰে। গা ধোৱাৰ পিছত বিষ্ণু মন্দিৰত ধূপ চাকি জ্বলাব আৰু সূৰ্য প্ৰণাম কৰিব। যদি পাৰে দুখীয়া মানুহক আপোনালোকে খোৱা বস্তু দান দিব, তেতিয়াহ'লে এই অশুভ দোষসমূহ কাটি যাব। আজিলৈ ইমানে, পৰৱৰ্তী সময়ত পুনৰ লগ পাম। ধন্যবাদ।